দুইজনৰ মাজত যদি এটা লাভ লেংগুৱেজ কমন হৈ পৰে তেতিয়াহ'লে ৰিলেশ্যনশ্বিপটো বহুত বেছি ইজি হৈ পৰে আমাৰ লাভ লেংগুৱেজটো আকৌ বিৰাট বেছি জমনি সি মোৰ কাৰণে ধুনীয়াকৈ কিবা স্পেচিয়েল বনাই খুওৱা আৰু মোৰ আকৌ তাৰ লগতে হাতাখন লৰাই এইটো কোৱা যে এয়া মই বনাইছো আৰু তাৰ মুখৰ এক্সপ্ৰেছন সদায় এনেকেই থাকে আজি কেমেৰাত কেপচাৰ হৈ গ'ল মই খাই বিৰাট বেছি ভাল পাওঁ আৰু সি বনাই খুব বেছি ভাল পায় বাৰু ভাবিছা চাগে ন আজি আমি কি বনাব লৈছো নিলু আৰু মই খাম গাহৰি নুডলছ আৰু মায়ে খাব চিকেন নুডলছ যিহেতু মায়ে গাহৰি নাখায় গাহৰি স্লাইচটো ডাঙৰকে আনিছো ঘৰতে কাটিব বোলেহি আৰু তাৰ লগতে চিলি চিকেন বনাবলে আনপিনে এয়া চিকেন মেগ্ৰিনেট কৰি কৰ্ণফ্লোৰ দি ফ্ৰাই কৰি ল'ব তাৰ পৰাহে চিকেনটো বনাব আৰু পৰ্কটো বইল কৰি ল'লে বইল কৰাৰ পাছত এনেকে অলপ টাইম ফ্ৰাই কৰি বনাব লাগিব আৰু কি কি ইনগ্ৰেডিয়েন্টছ আছে সকলো ভিডিঅ'ত ভালকে দেখাই দিছো আৰু যদি ৰেচিপি লাগে মোক কমেন্টত জনাবা মই তাক কম যে ৰেচিপি এদিন নিজে মুখেদি কৈ দিবলে